নমস্কাৰ সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এই মিনি ব্লগটোলৈ গৈ আছোঁ নিমাতী ডাইনী গাঁও নিমাতী ঘাটৰ ডাইনী গাঁও আমাৰ ঘৰৰ পৰা মুঠেই 5 কিলোমিটাৰ একদম নৈত ধৰা একদম ফ্ৰেছ মাছ আনিমগৈ আজি একদম ফ্ৰেছ মাছ আনিবলৈ গৈ আছোঁ আপোনালোকে আনিলেও মোক কমেণ্ট কৰিব মই এড্ৰেছটো আপোনালোকক জনাই দিম বহুত কম মানে মই আজি মুঠেও 2 কেজিমান মাছ আনিম 20-30 টকাত ঠিক আছে তো চাই থাকক আপোনালোকে এই ব্লগটো এইফালেদি অহা যোৱা সদায় কৰিয়ে থকা হয় আজিলৈকে মৌকেইটাকে মই নুঠালোঁ সেইকাৰণে ভাবিলোঁ আজি মৌকেইটাক ক'ব ভিতৰত উঠাই দিওঁ মানে এই ৰাস্তাটোৰ দুইফালে বিল মাজতে ৰাস্তা মানে কেমেৰাত মানে বস্তুটো ভালকৈ মই উঠাব পৰা নাই কিন্তু সন্মুখত চালেহে আপুনি বুজিব ভিউটো কেনেকুৱা খুবেই ভাল লাগে এই ঠাইখন মোৰ আহি পেলাই ৰ'ব এটা কথা কৈ থওঁ শান্তি আশ্ৰম যাওঁ বুলি ক'লে এইফালেদি যাব পাৰিব কিন্তু দেই আচলতে ৰাস্তাটো মই নেদেখুৱাই নহ'লে ইমান ধুনীয়া লাগিলে আহি থকা হয় বাট আজি কিন্তু মন গ'ল নাজানো ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ আৰু এইখিনিতে আছে আমাৰ নামডোখৰ দেখোন যে সোঁফালে লাহে লাহে যামগৈ লাহে লাহে আহি আমি নৈ কাষ পালোহি মানে ডাইনী গাঁও মোৰ মানে চিনাকি মানুহ এঘৰৰ বেক চাইডে ব্ৰহ্মপুত্ৰতে এয়া মাছুৱে মাছ ধৰে আৰু এয়া মাছ বিকিছে ডাঙৰ ডাঙৰ মাছ তাৰ পৰাই মই মাছ 2 কেজি উঠাই লৈছোঁ মানে বেছি পইচা নহয় আৰু খুব বেছি 30 টকাত দেখিছে এয়া মই 30 টকাত 2 কেজিমান মাছ ধুনীয়াকৈ উঠাই ল'লোঁ ঘৰৰ কাৰণে আৰু মাছটো পালোঁ আকৌ মই দেই বহুত কম মাছ বহুত কম টকা আনিছোঁ দেখুৱাওঁ আপোনালোকক দেখুৱাইছোঁ এয়া মাত্ৰ মাছ এয়া আৰু এইকেইটা হৈছে মাছ মই আপোনাক ভালকৈ দেখুৱাইছোঁ দেই এয়া দেখিছে আৰু ইয়াত মুঠেও 2 কেজিমান মাছ আছে আমাৰ নৈ কাষতে ঘৰ যেন মানে ঘৰৰ পৰা 4-5 কিলোমিটাৰ যাব লাগে তেতিয়া আমি পাওঁ নৈ কাষত আৰু নাৱৰীয়াবিলাকে মাছ মাৰিছে মানে ক'ৰ মানুহ আহিছে ঠিক নাই মানে কথাবিলাক বৰ বেলেগ ধৰণৰ পালোঁ মানে ভাষাবিলাক কিন্তু মানুহবিলাক কিন্তু মোৰ কিছুমান তাৰ মানুহ আমাৰ ইয়াৰ যে নালাগিলে বেলেগ ধৰণৰ পালোঁ কথাবিলাক যিয়ে নহওক বাৰু মই যিটো কাৰণে আহিছিলোঁ সফল হ'লোঁ মাছ ল'লোঁ ফ্ৰেছ মাছ ৰাতিপুৱাই ল'লোঁ নাৰবলীয়া মাছ 1 কেজিমান লৈছোঁ মোৰ ইয়াত চিনাকি আছিলে সেইকাৰণে লৈ দিছে আৰু মই গ'লোঁ আজি মোৰ মিনি ব্লগটো সিমানতে সামৰিলোঁ আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে আজি মোৰ মিনি ব্লগটো